হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। তো গাইজ, আজি বৰ্তমান মই এনে আছো বাবে আজি ভাবিলোঁ বিলৰ ফালে যাওঁ। বহুত দিন হ'ল বিলত যোৱা নাই আৰু ভাবিলোঁ আপোনালোককো দেখাম আমাৰ বিলখননো কেনেকুৱা। আৰু মই যে কৈছিলোঁ পুখুৰীৰ কথা, মানে এই পুখুৰীবিলাক আপোনালোকক দেখাম আৰু খুব বেছি ভাল লাগিব। আৰু মোৰ লগত দুজন আছে আৰু মই চিনাকি কৰাই দিওঁ, আপোনালোকে চিনি পাই বহুতেই সিহঁতক। মোৰ লগত আছে আৰু ইফালে আছে আৰু ইয়াৰ লগত এটা কথাও আছে, মানে কি ৰাজস্থান মই যে কৈছিলো যে ডিম্পুদাই ৰাজস্থানত যাওঁতে আমি গৈছিলো, কিন্তু মোৰ লগত সেইদিনাখন আছিল ৰাতিপুৱা আৰু ডিম্পুদাৰ কাৰণে এখন গামোচা লৈ গৈছিল কিবা এটা মনত ভাল ভাৱ ৰাখি, কিন্তু আমাক সময় নিদিলে। আৰু সময় দিছিল না নিদিলে কথাটো এও মুখেৰে ক'ব, এবাৰ শুনি লওক। তো আমি গৈছিলোঁ ৰাজস্থানত যাব দিনা ৰাতিপুৱাই গৈছিলোঁ, যাই ডিম্পুদাক লগ পালোঁ। ডিম্পুদাহঁতৰ খুৰী অৰ্থাৎ মাক বহিব দিলে, ভালকৈ বহিব দিছে, ভাল ব্যৱহাৰ কৰিছে। কিন্তু ডিম্পুদাৰ পৰা সিমান এটা ভাল ৰেচপঞ্চ নাপালোঁ। মই এখন গামোচা নিছিলোঁ দিবলৈ, সেই গামোচাখন দিম বুলি উলিয়ালোঁ, কিন্তু গামোচাখন নল'লে। বা আমি এটা ভিডিঅ' কৰি দিওঁ, কিন্তু সেই ভিডিঅ'টো কৰিব নিদিলে। আমাক ক'লে যে বেলেগ এদিনা আহিবা। আৰু এনেকৈ মানে আমি গুচি আহিলোঁ, কিন্তু তেতিয়াও মই কৈছিলোঁ ডিম্পুদাক, মানে কৈছিলোঁ কি আমি ৰখি থাকিম, লাগিলে যদি আপোনাৰ ইয়াত থাকিলে প্ৰব্লেম হয়, আমি চকত আছোঁ বা নলবাৰীত অলপমান কাম আছে, সেই কামখিনি কৰি অলপ দেৰিকৈ হ'লেও আহিম, যদি আপুনি বেয়া নাপায়। আৰু তেতিয়া কৈছিল যে আহিব নালাগে আজি, সেনেকে কৈছিল। তো ঠিক আছে, মই ভাবিলোঁ যে প্ৰব্লেম থাকিব পাৰে বা কিবা বেলেগো চলি থাকিব, সেনেকে সেইদিনাখনে গুচি আহিছোঁ। সেইদিনাখনে মই ভিডিঅ' বনাই গৈছোঁ ঘৰৰ পৰা, কিন্তু সেইদিনাখনেতো মই আপলোড কৰা নাই। কিহৰ কাৰণে? যে কিবা মিষ্টেক হ'বও পাৰে। কিন্তু সেইদিনাখন আৰু তো আপোনালোকে ভিডিঅ'টো চাইছে, সেইদিনাখন ঘৰৰ পৰা ভিডিঅ' বনাই গৈ আছোঁ, কিবা এটা মনত ভাল লাগি আছে যে সেইদিনাখন ভালকৈ কথা পাতিব নাপালোঁ বা লগ নাপালোঁ, আজি কিজানি সেইখিনি সুবিধা পাম। কিন্তু যাই পোৱাৰ পিছত যেতিয়া মানে ডিম্পুদা ঘৰত নাই বুলি ক'লে, তেতিয়াতো মই একো কোৱা নাই যে ডিম্পুই মই অহাৰ কাৰণে পলাল, এনেকৈ কৈছোঁ নেকি আপোনালোকক? কোৱা নাই। ঠিকে আছে, যেতিয়া মানে ডিম্পুদাক লগ পোৱাৰ পিছত মই মানে মোৰ লগত ৰেচপেক্টটো নিদিলে, সেইকাৰণেহে। আৰু যদি ৰেচপেক্ট দিলেহেঁতেন তেতিয়াতো মই কেমেৰাত দেখালোৱে হয় আৰু আপোনালোকে দেখাই পালে হয়। আৰু সেই কথাটো প্ৰমাণো কৰিছে ইনষ্টাগ্ৰামত। তেওঁ নিজে তাৰমানে ষ্টেটাছ মাৰি দিছে, আৰু ষ্টেটাছ মাৰি কৈছে যে সময় দিব নোৱাৰিলে, মানে কিবা কিবি এনেকৈ কৈছে। আপোনালোকে চালে গম পাব, আৰু সেই ষ্টেটাছটো যদি চাইছে তেতিয়াই গম পাব যে মই কথাখিনি সঁচা কৈছোঁ নে মিছা কৈছোঁ। আৰু বাকী আহিল চিটুৱেশ্যনটো আচলতে যিমান বেয়া পৰিস্থিতি হ'লেও মানুহক সময় দিব পাৰি। অলপ সময়, বেছি সময় নালাগে, অলপ সময় দিব পাৰি। কিন্তু ডিম্পুদাৰ সেইদিনাখন ইমান বেয়া পৰিস্থিতি নাই, যিমান তাৰমানে ষ্টেটাছটোতো কৈছে সিমান বেয়া পৰিস্থিতি হোৱা নাই মই জনাত। মানে গুৱাহাটীৰ পৰা আহি পাইছে আধা ঘণ্টামান আগত, তেতিয়া মানে মই বেগটো আনিব গৈ পাইছিলোঁ। আৰু তাৰপিছত ময়ো 20 মিনিটমান ৰ'লোঁ, তাৰপিছতহে ডিম্পুদা মানে ওলাই আহিল। গতিকে 10 মিনিট সময় দিব পাৰিলেহেঁতেন, হয়তো 5 মিনিট সময় দিলেও মই বেয়া নাপালোঁ হয়। নিদিলে, সেইকাৰণে কৈছোঁ কোনো কথা নাই, তেওঁৰ সময় তেওঁ দিব পাৰে নিদিব পাৰে, কেৱল মোৰ বেয়া লাগিছে, মই শ্বেয়াৰ কৰিছোঁ। গাইছ, এইটো আমাৰ বিলৰ ফালে যোৱা ৰাস্তা, আৰু বিলৰ ফালে যোৱা ৰাস্তাটো মানে ইফালে আহিলে মানে এই পৰিৱেশটো আপোনালোকে দেখা পাব ধুনীয়াকৈ। মই এটা শ্বট লৈ দেখাই দিছোঁ। মানে কি আমাৰ ইফালে বিলৰ ফালে গৈ থাকিলে মানে দুয়োটা চাইডে এনেকৈ খেতি কৰা আছে, খুব সুন্দৰ। আৰু এইবাৰ বানপানী যে হৈছিল, এই ৰাস্তাত পানী উঠিছিল, আৰু মই তেতিয়া ভিডিঅ' নকৰিলোঁ। তাৰ কাৰণটো হৈছে আমাৰ পুখুৰীতো পানী উঠিছিল, সেই কামবিলাক কৰি থাকোঁতে গুচি গ'ল, ভিডিঅ' কৰা নহ'ল। আৰু তো গাইছ, আমাৰ বিলৰ মানে মাছ মৰা জেগা এইখিনি হ'ল মেইন জেগা, আৰু ইয়াতে ইহঁতে বৰশী বৈ আছে। এতিয়া বাৰু মাছ পোৱা নাযায় ইমান। তো গাইছ, এইটো হৈছে আমাৰ ৰাইজৰ পুখুৰী, আৰু মানে সেইফালে এটা এইটো আছে বহুত ডাঙৰ। আৰু আমাৰ ৰাইজৰ পুখুৰী মানে বহুত কেইটা আছে, 5টামান আছে নেকি, ন? হয় না? মই কেইটামান আছে নাজানো, 4-5টামান আছে। আছে, আৰু বহুত কেইটা আছে। তো গাইছ, মানে কি হ'ল, আমাৰ ৰাইজৰ পুখুৰীৰ পৰা ৰাইজৰ মানে বহুখিনি ইনকাম হয়, আৰু ৰাইজৰ কামৰ কিছুমান ক্ষেত্ৰত যদি মানে কিবা কামত যদি লগা হয়, ইয়াৰ পৰা মানে ইনকাম এটা হৈ থাকে এনেকুৱা। আৰু বহুত ধুনীয়া আৰু ডাঙৰ যিকেইটা আছে পুখুৰী, খুব সুন্দৰ। আৰু আমাৰ ইয়াত তাৰমানে বিলৰ ফালে গোটেই ধুনীয়াকৈ পুখুৰী, চব ফালে পুখুৰীয়ে কিমান চাবি পুখুৰী। আৰু ইয়াৰ পৰা মানে পুখুৰীৰ মাছ মানে বহুতৰ গুচি গৈছে। এই বানপানী যে হৈছিল, বহুতৰ মাছ গুচি গৈছে নিজৰ পুখুৰীৰ পৰা, বহুত লাখ লাখ টকাৰ মাছ দিয়ে ইয়াত। আৰু কিন্তু ইয়াত মানে কিছুমানৰ লাভো হৈছে, যেনেকুৱা
ইয়াতে বহুতকেইটা পুখুৰীৰ মানে লাভ হৈছে মানে ধৰ এইটো পুখুৰীৰ পৰা মাছটো আহি ইয়াত সোমাইছে ইয়াৰ পৰা ওলাব নোৱাৰিলে আৰু তেনেকুৱা আৰু বহুত পুখুৰী মানে ভাল হৈছে ইনকাম আৰু কিছুমানৰ লছ হৈছে এনেকুৱা আৰু ই মানে ফাৰ্ষ্ট ভ্লগ ট্ৰাই কৰি আছে কিন্তু সদায় ট্ৰাই কৰে বেটাই তো গাইছ ইয়াৰ কথাটো মানে কেনেকুৱা ই মানে সদায় ভ্লগ বনাব মানে ট্ৰাই কৰে মানে এনেকৈ আজি যেনেকে দেখালো সদায় মানে এনেকে বনাই থাকে আৰু বাৰীত ধৰ আপোনাৰ গৰুৰ দৰক দিব গ'লে তাত বনালে কিবা কৰিব গ'লে তাত বনালে কিন্তু ৰাতি এই চাব মোবাইলটোত চাই ডিলিট কৰি দিব আৰু এনেকুৱা এইবিলাক কি কৰি থাকে তাক সুধি ৰ'ব তো আমাৰ ইউটিউবাৰ ভাই ফেলে আছে হ'ব তই মোক ভ্লগ বনাব তই মোক ক নেকি তই মই এতিয়া ভিডিঅ'টোৰ মাজত কৈ দিছো তাৰমানে তই যে সদায় যে ট্ৰাই কৰি আছা তই আপলোড কিয় নকৰা মই ট্ৰাই কৰি আছো যেতিয়া মই ভালকে ভিডিঅ'টো বনাব পাৰিম তেতিয়া আপলোড দিম আৰু ইংকে যে পাগলা কুকুৰৰ দৰে যে দাউৰি আছে কিহৰ কাৰণে ইংকে নৰ্মেল কে বনো হা ইনকি ভিডিঅ'লে চাই তই মই এনেকে বনাব কৰো আজি ভাই তই ইনকি বনাব পাৰিবি সঁচা নেকি মোৰ বয়াকে গালি পাৰে নেকি গালি নাপাৰে ইনকি চাই চবে সঁচা নেকি ইচ্ছা আছে না ভ্লগ বনা আছে বহুত ইচ্ছা ভ্লগ বনা যদি চেনেল খুল ধুনীয়াকৈ তাৰপিছত ভ্লগ কৰ আৰু কি আছে মোৰ বহুত ইচ্ছা আছে তো গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিলে এটা নৰ্মেল ভ্লগ দিবলৈ চেষ্টা কৰিছো মানে আজি বিলখনত আপোনাৰ আমাৰ বিলখন আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিছো আপোনালোকৰ মনটো কেনেকুৱা লাগিছে বা চাই কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু ইয়াত আহি সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছে মানে ধৰক আমি এনেকুৱা জাগাত সদায় আহি নাথাকোতো তো এদিন আহিলে মানে ভাল লাগে আৰু ওচৰতে হয় তথাপিও মানে কিবা কিবি কৰি থকা যায় ইফালে বিলৰ ফালে অহা নাযায় আজি ইহঁতক লগ পাই মানে একেলগে আহিলো অলপ ঘূৰিলো ফুৰিলো আপোনালোককো দেখালো তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰি জনাব আৰু যদি বেয়া পালে তথাপিও কমেন্ট কৰি জনাব আৰু যদি নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদিহে আপুনি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় ধন্যবাদ